नमस्कार बंधुসকল সকলোকে ওয়েলকাম কৰিছো মোৰ অন্য এটা ভিডিওৰ মাজলৈ আশা ৰাখিছো আপোনালোক ভালে আছে আৰু আমি ভালে আছো আৰু এতিয়া সময় হৈছে দুপৰীয়া ভাত বনোৱাৰ আজি মঙ্গলবাৰ আমি নিৰামিষ খাওঁ যেহেতু ভাতৰ ইমান জামেলা নাই সেইকাৰণে মই ভাবিলো আজি বেলেগ এটা কাম বহুত দিনৰ পৰা কৰিম বুলি ভাবি আছো সুবিধা নাপাওঁ আজি ভাবিলো কৰি লওঁ কামটো বিশেষ তেনেকুৱা একো নাই বাৰু কিন্তু কেৰাহী কেইটা মানে स्टील ना जी केराही बासन साफा करे हेडाल दी माउटे माउटे केराही पातला हो गई और बाहिरतो माने इमान साफा करब নোৱাৰো सो हेकाने भाबिलो आज बेलेग एटा पद्धतित केराही साफा करिम और भात बनवार आगते हेतु काम কৰি লম এতিয়া মই তললৈ গৈ আছো কাৰণ বাহিৰত চৌকাত কৰিব লাগিব ভিতৰটো সুবিধা নাই তলতে অকমান জায়গা আছে চৌকাটা আছে বাহিৰৰ তলত গৈ আছো কেৰাহি কিটা সাফা কৰিম আৰু আপোনালোককো দেখাই যাম আপোনালোকো যদি ইচ্ছা কৰে ভাল পায় এবাৰ ট্ৰাই কৰিব পাৰিব সো তেতে গৈ আছো মই তেতে আপোনালোককো দেখাই যাম চাই থাকিব ভিডিও সাৰ ক ডালিম কত আছে তো খাইছা বাবু খাইছা না তোমাৰ ডালিম কত গল সা তোমাৰ ডালিম কত গল তোমাৰ ডালিম কি কৰিলা ও লুকুৱা খাইছা কিয় মামা কি হৈছে দাদা মাৰিছে কোন মাৰিছে भली मम करिया दादा मम दे ना खेल थाका दुटा खेल थाका बाबू माने অকমান ডালিমো খাব দিলো আৰু এতিয়া হেতে খেলি আছে সেইখিনি সময়তে মই কামটো কৰি লওঁ মই আহিলো তললৈ আমাৰ তলত ভাড়া ঘৰ যেটো মানে স্পেস বহুত আছে বহুত ডাঙৰ এৰিয়া হয় আৰু বাবু মানেও খেলিব কৰিব পৰাকে জায়গা আছে ভাল পৰিবেশটো বহুত ধুনিয়া ফ্ৰণ্টৰ অকমান সাইডতে এজোপা মধুৰিআম গছ আৰু তাৰ তলতে আছে চৌকাটো মোৰ নহয় দেই কাবাক পানী চিনি লাগিলে আৰু তল ভাড়াতি আছে ন তেওঁলোকে ইয়াতে আহি পানী চিনি গৰম কৰে আৰু তেনেকুৱা ইমান ঠিকো নহয় চৌকাটো আমাৰ আগফালৰ পৰিবেশ আৰু এইকিটা মোৰ কেৰাহী এইকিটা একচুয়ালি মই বহুত দিন হল ইউজ কৰাও নাছিলো মানে সাফা কৰিম নহা কাৰণে বনাবলৈ ভাল নালাগে আৰু তেনেকৈ থৈ দিছিলো আৰু পাতলাও হৈ গৈছিলে মানে ষ্টিল নালৰ মাউতে সো আজি ভাবিলো এনেকৈ কৰি লওঁ আৰু এই আহি মধুৰিআম গছৰ পৰা তলত থকা চৌকাটোতে জুইডাল লগাই দিছো আৰু কেৰাহীটো এনেকৈ উল্টাকে বহাই দিছো আৰু ইয়াত যিমান পাৰো তাপ দিম মানে খুব বেছি চাগে 20 মিনিট আধা ঘণ্টা লাগিব জুই জ্বলাই দিছো আৰু এতিয়া তেনেকৈ হৈ থাকিব জংগলৰ মাজত জুই ধৰি আমি কেৰাহী চফা কৰিছো আজি কেৰাহী একদম চক হৈ গ'ল কেৰাহী জ্বলাই হৈ গ'ল এতিয়া জ্বলাই দিওঁতে ইমান ধুনীয়া চাফা হৈ গ'ল আৰু এতিয়া বালি দি চাফা কৰিম তাৰপিছত আপোনালোকক দেখাই আছো আৰু মিষ্টাৰো ঘৰত বজাৰত দৰকাৰ আছিল তেওঁ ফটককে অফিচৰ পৰা আহি বজাৰ কিটা দি যাবলৈ আহিলে কি হৈছে বনাব কণী কণী কণী
এতিয়া মই বালি আৰু অকণমান চাফ দি পেলাই নাৰিকলৰ এডাল বাকলি লৈ পৰা যিমান জোৰকৈ বাৰু হেঁচি আছোঁ এনেকৈ চাফা হৈ যাব নাই ইমান ধুনীয়া হৈ গ'ল দুটা দেখিছিলোঁ বাৰু বেছি ইমান ইজি নহ'লে মানে ওপৰ ছাইডটো জুই জ্বলাওঁতে চাফা হৈছিলে বাৰী দালি ঘূৰি দিওঁতে নিজেই এৰাই গ'ল আৰু তলৰটো অকণমান কষ্ট কৰি চাফা কৰিব লগা হৈছে বাৰু আৰু কেৰাহীটো বহুত দুইটা কেৰাহী বহুত ধুনীয়া হৈ গ'ল একদম চাফা হৈ গৈছে আপোনালোকেও যদি ভাল পায় এবাৰ ট্ৰাই কৰিব আৰু এইফালে ভাতৰ বনোৱাৰ অকণ দেৰি হৈ গৈছিলে ধুমদাই মই ভাতকেইটাও তুলি দিলোঁ মই আজি বনাইছোঁ ফলা মগুমাহ বইল কৰিছোঁ বিলাহী দিছোঁ তাতে কিবা কিবি চব্জি দিছোঁ আৰু খুব উতলাই ধুনীয়াকৈ ধনিয়া অকণ দি দিলে আৰু বহুত টেষ্ট লাগে খাই আজি তেনেকৈয়ে খাম আৰু এয়া বাবু মাইনাৰ কাৰণে অকণমান গাজৰ আৰু আলু অকণমান তেল দি পেলাই ভাজিছোঁ আৰু এইখিনি ধুনীয়া ধুই কৰি ৰেডি কৰি থৈছোঁ এইখিনি চাটনি কৰিম আৰু আমাৰ কাৰণে বেঙেনা ফ্ৰাই কৰিম আজি খানাটো তেনেকৈ খাম আৰু কি তোমাৰ কি খাবা অ পাজা চিনি পাইছা বোলে সন্ধিয়া টাইমত কি খাম বুলি মিষ্টাৰে দিছিলে এটা পিজ্জা অৰ্ডাৰ আৰু বাবু মানে বুজিয়ে পোৱা নাই কি বস্তু খাই পোৱা নাই কিন্তু সিহঁতৰ ফূৰ্তি নেখাবই চাগে কিন্তু দেখি পেলাই বেলেগ কিবা বুলি ভাবিছে আৰু বহুত ভাল লাগিছে এনেকৈ সিহঁতে ভাল ফূৰ্তি পাইছে খাব দেখি পেলাই আৰু এনেকৈ সন্ধিয়া পিজ্জা খাই ঠাণ্ডা বতৰত এনজয় কৰিলোঁ আৰু আজি ব্লগটো মই ইমানতে সামৰিছোঁ